অ' ভাই মই বহুত দুখ গম পাওঁনে এটা কথা আকৌ পোহৰ থাকিলেহে আন্ধাৰক চিনিব পাৰিবি আৰু দুখ থাকিলেহে সুখক অনুভৱ কৰিব পাৰি আৰে মোক সদায় দুখেই দুখ মানে মোৰ কপালত কথাটো কি হ'ল সেইটো কোৱা আকৌ তই 10 দিনমান হ'ল গম পাইছনে জিএফে না ভালদৰে মেছেজৰ ৰিপ্লাই দিয়ে না কল কৰিছে মানে কি হৈছে মই ধৰিব পৰা নাই গ'ল মানে তাইৰ ফোনত ভাইৰাছ সোমালে মই কথাটো গম পাইছোঁ কি ভাইৰাছ বে অলপ দিনৰ পিছত তাইতো চুগাৰে পাব তই চুগাৰৰ টেবলেট কিনিবলৈ ৰেডি হৈ থাক তই মানে কি বকি আছে মই এইবোৰ বুজি পোৱা নাই দেই আৰে মোক তই জিএফজনী দেখাচোন তোৰ জিএফজনী মই ভালকৈ দেখাই নাই নহয় ৰ দেখাইছোঁ এইজনী চা কি এইজনী ঐ কি হ'ল আৰে এইজনীৰ লগততো মই অলপ দিনৰ আগত মেছেজ কৰি আছিলোঁচোন কি তাই তোলৈও মেছেজ কৰে আবে তাই ফাৰ্ষ্ট মেছেজ কৰোঁতে কি বুলি কৈছে গম পাৱ নাই তাই হেনো ল'ৰাৰ লগত ফাৰ্ষ্ট টাইম মেছেজ কৰিছে মোক কোনে খালে চেনি আৰু কোনে গুৰ খালে পিঠাগুড়ি ভীমকল খাই অলপ জোৰ পালে খোৱা বোৱা পিছত হ'ব চোৱা অলপ মূৰ ফালে ধেমালিতে কোৱা কথা গৈ দেখোন বহুত দূৰ পালে আৰু এতিয়া কি কৰা যায় কথাটো আৰে কি কৈ আছ তই তাইলৈ ফোন এটা কৰ নাই আকৌ ইমান দেৰি ৰয় নেকি কৰোঁ দে অঁ হেল্ল' বাবু কি হ'ল কোৱা মানে কি হৈছে এইবোৰ তুমি মোৰ ভিডিঅ'খন ভাঙি দিলা গম পাইছা নাই অ' বাবু বেয়া পাইছা ভালটো মই তোমাকেই পাওঁ হ'ব মই চব গম পাম কিন্তু মই সিহঁতৰ লগত টাইম পাছে কৰোঁ অঁ তুমি মোক সেইবাবে টাইম নিদিয়া ন একদম মাৰিব লাগে এইবোৰক জাননে এই তুমি মোৰ ভিডিঅ'খন ভাঙি দিলা গম পাইছা নাই আৰে এইবোৰ বাল ছোৱালী জান প্লিজ এবাৰলৈ ক্ষমা কৰি দিয়া তোমাৰ কাষত গিলাচ আছেনে অ' যেন আছে ৰ'বা এটা গিলাচটো জোৰেৰে মাটিত মাৰি দিয়া মাৰি দিছোঁ মই এতিয়া পাৰিবা জানো ভগা গিলাচটো তুমি আকৌ যোৱা দিবলৈ গিলাচটো ভগাই নাই গিলাচটো ষ্টীলৰ হয় হে তই ফোন কাটি দে কাটিলোঁ লেবেলটো তাইহে বেছি গম পাইছ নাই আৰু তই এজনীক বাদ দে কোনে খালে চেনি কোনে খালে গুৰ বুলি মুঠতে এৰি দে গানটোকে ষ্টাৰ্ট কৰি দে কোনে খালে চেনি আৰু কোনে গুৰ খালে পিঠাগুড়ি ভীমকল খাই অলপ জোৰ পালে খোৱা বোৱা পিছত হ'ব চোৱা অলপ মূৰ পালে ধেমালিতে কোৱা কথা গৈ বহুত